আজি অসম বিপন্ন অসমৰ জাতীয় জীৱন আজি সংকটত পৰিছে। গতিকে আমি অসমৰ মাটিত পুনৰ এক জনমুখী ৰাজনীতি গঢ়ি তুলিবৰ কাৰণে এক গুণগত মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আমাৰ যি দায়িত্ব আমাৰ যিটো সংগ্ৰাম এই সংগ্ৰাম আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো। কথাই কথাই জনজাতীয় ৰাইজক কথাই কথাই খিলঞ্জীয়া জনগণক কৰি থকা অপমানৰ উত্তৰ ৰাইজে নিজে বুজি বাজি দিব লাগিব। গতিকে ৰাইজ এতিয়া চৰকাৰ চলি থকা নাই, এতিয়া জংগল ৰাজ চলিছে। গতিকে অৱসান বিচাৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইখন অসমত স্বৰ্গদেউ চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি ৭ ৰাজ এক কৰি এক ৰাজৰ প্ৰৱৰ্তন কৰা এইখন অসমত আমি প্ৰতিগৰাকী মানুহৰ মৰ্যাদা তেওঁলোকৰ স্বাভিমান ঘূৰাই অনাৰ দায়িত্ব অসম জাতীয় পৰিষদৰ। সেই দায়িত্ব লৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো আৰু আপোনালোকে সকলোৱে বিশ্বাস ৰাখক, আস্থা ৰাখক। অতি কম দিনৰ ভিতৰতে অসমৰ মানুহৰ হিত গৌৰৱ হিত স্বাভিমানৰ যিটো বৰবেটী এইটো পুনৰুজ্জীৱিত হ'ব। পুনৰুত্থান কৰিবৰ কাৰণে আমি সকলো সংকল্পবদ্ধ আৰু অসমৰ ৰাইজক সেই ন্যায় দিবৰ কাৰণে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম। আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে 25 হ'ব গাঁৱে ভূঞে মানুহৰ মাজলৈ জাতীয়তাবাদৰ আদৰ্শ লৈ যোৱা, জাতীয় চিন্তা চেতনা মানুহৰ মাজলৈ লৈ যোৱা, জাতীয় প্ৰশ্নসমূহৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে জনতাক উদ্বুদ্ধ কৰিবৰ কাৰণে আমি সকলোৱে সংগঠন গাঁৱে গাঁৱে ঘৰে ঘৰে আগবঢ়াই লৈ যাম। গতিকে আমি সেই চিন্তাৰে সেই ধ্যান ধাৰণাৰে আগবাঢ়িব খুজিছো। গতিকে জাতীয়তাবাদৰ চিন্তা মানুহৰ শৰীৰত আছেই। নিজৰ জাতিটোক প্ৰতি মানুহে ভাল পায়। মানুহৰ শৰীৰত প্ৰবাহিত হৈ থকা ৰক্ত কণিকাত আমাৰ অসমৰ মানুহৰ জাতীয়তাবাদ আছে। কিন্তু আগতে বিগত সময়ছোৱাত আমাৰ নেতাই যেতিয়াই ঠগিলে ৰাইজক, যেতিয়াই বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, যেতিয়াই নিজৰ ক্ষমতাৰ কাৰণে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে মানুহৰ জাতীয় আৱেগক যেতিয়াই বিক্ৰী কৰিলে, বন্ধকত ৰাখিলে, তেতিয়াই জনতাই তেওঁলোকক প্ৰত্যাখ্যান কৰি দিলে। গতিকে ৰাইজ আমিও মনত ৰাখিব লাগিব, আমি যদি সঁচাকে দেশক ভাল পাইছো, অসম মাতৃক যদি সঁচাকে আমাৰ অসম মাতৃৰ প্ৰতি আমাৰ প্ৰেম যদি দুৰন্ত আছে, তেতিয়াহ'লে আমি সৎ চিন্তা আৰু সততা লৈ আমি কাম কৰিব লাগিব, যুঁজিব লাগিব। যুঁজ ইমান সহজ হৈ থকা নাই। সিফালে বিৰোধী শিবিৰত থকা শক্তি ধনেৰে অতি ধনৱন্ত, কথা প্ৰয়োজন সাপেক্ষে হাজাৰ হাজাৰ কোটি টকা ছিটিয়াই দিব পাৰে। গতিকে তেনেকুৱা এটা সুসংগবদ্ধ শক্তিৰ লগত যদি যুঁজিব লাগে, তেতিয়াহ'লে যুঁজাৰ এটাই শক্তি, সেইটো হ'ল দিন ৰাতি একাকাৰ কৰি জাতিৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত আমি সততা নিষ্ঠা আৰু জাতীয় দায়বদ্ধতাৰে একতাৰে কাম কৰিব লাগিব। জাতীয়তাবাদক বাদ দি অসমৰ মানুহক প্ৰকৃত যিটো আমাৰ অধিকাৰৰ যিটো স্বাদ, প্ৰকৃত যিটো আমি বিচাৰি থকা কাংক্ষিত অসমৰ সপোন কেতিয়াও আমি বাস্তৱায়িত কৰিব নোৱাৰো। সেইকাৰণে আমি সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাইছো যাতে প্ৰত্যেকেই জাতীয়তাবাদৰ হাত শক্তিশালী কৰিবৰ কাৰণে সকলোৱে যাতে এই যাত্ৰাত যাতে চামিল হয়, তাৰ কাৰণে সকলোকে আহ্বান জনাইছো। অসম জাতীয় পৰিষদক গাঁৱে গাঁৱে ঘৰে ঘৰে লৈ গৈ প্ৰান্তে প্ৰান্তে ঘৰে ঘৰে জাতীয়তাবাদ, ঘৰে ঘৰে স্বাৱলম্বন, ঘৰে ঘৰে উপাৰ্জনৰ আদৰ্শ, অসম প্ৰথম সদায় আৰু চিৰদিনৰ যি আদৰ্শ আৰু দৰ্শন, সেই দৰ্শনক কেনেকৈ মানুহৰ হৃদয়ত স্থাপন কৰিব পাৰো, সেই চিন্তাৰে আমাৰ দলৰ কৰ্মকৰ্তা নেতাসকলে সকলোৱে কাম কৰিব লাগিব। নহ'লে কেতিয়াও আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম। সেইকাৰণে আজি প্ৰতিষ্ঠা দিৱসত পুনৰ আমাৰ প্ৰতিগৰাকী নেতা কৰ্মকৰ্তাক কৈছো যে কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ কথা ভাবি, নিজৰ ক্ষমতাৰ কথা ভাবিয়েই যদি কামত যদি নিমজ্জিত হয়, তেতিয়া সফলতা কেতিয়াও নাহে। ক্ষমতা এনেকুৱা এটা বস্তু যাৰ পিছে পিছে খেদি গৈ থাকিলে ক্ষমতা দূৰলৈ গৈ থাকে। যদি এইটো জনতাৰ সেৱা বুলি ভাবে, কাম যদি নিষ্ঠা আৰু সততাৰে কৰে, ক্ষমতা ওচৰ চাপি আহিব, আপোনাৰ টিকেটো ফাইনেল হ'ব আৰু আপুনি MLAও হ'ব। গতিকে ৰাইজ একেলগে একত্ৰিতভাৱে যুঁজিব লাগিব আৰু যুঁজিবৰ কাৰণে জাতীয়তাবাদৰ নীলিম পতাকাৰ তলত আমি সকলো একত্ৰিত হ'ব লাগিব আৰু ৰাইজকো একত্ৰিত কৰিব লাগিব, ৰাইজকো উদ্বুদ্ধ কৰিব লাগিব। গতিকে মই আহ্বান জনাইছো যে আমাৰ এই দীঘলীয়া সংগ্ৰামৰ কাৰণে
26ক লক্ষ্য কৰি লোৱা আমাৰ ৰাজনৈতিক যাত্ৰাৰ কাৰণে যাতে আজিৰ দিনটোৰ পৰা সদায় সকলোৱে কঁকালত টঙালি বান্ধি লয়, সকলোৱে যাতে আজিৰ পৰা সাজু হয়, তাৰ কাৰণে মই সকলোকে বিনম্ৰতা আহ্বান জনাইছো। এই সমস্যাবোৰ যিবোৰ জাতিটোক বিভিন্ন ধৰণে অন্যায় কৰিছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে অসমৰ পৰা বিদেশী বিতৰণ কৰিম বুলি কৈ কাজ আপি দিলে, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ আজিলৈকে গ্ৰহণ নকৰিলে, অসমৰ মানুহৰ প্ৰতিটো খিলঞ্জীয়া জাতি হত্যাৰ তেওঁলোকৰ অধিকাৰ, 6 জনগোষ্ঠীৰ অধিকাৰ, ইয়াত থকা জনজাতিসকলৰ অধিকাৰ, যিসকলে স্বায়ত্ব শাসন পাইছে তেওঁলোকৰ অধিকাৰ নিশ্চিত কৰিবৰ কাৰণে আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ ফলত আজি আমি দেখিবলৈ পাইছো যে জনজাতিসকলে কওক বা যিসকলে জনজাতি বিচাৰি আছে বা যিসকল অজনজাতীয় আন খিলঞ্জীয়া ৰাইজ আছে, তেওঁলোক আজি সমস্যাৰে ভাৰাক্ৰান্ত। তেওঁলোকে ৰাজপথত আহি সকলোৱে চিঞৰিব লগা হৈছে, আমাৰ শ্ৰমিকে, আমাৰ কৃষকে পাব লগা প্ৰাপ্য অধিকাৰ পোৱা নাই, আমাৰ যিসকল আমাৰ কৰ্মচাৰী আছে তেওঁলোকে পাব লগা অধিকাৰ পোৱা নাই। পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবৰ কাৰণে আজিও আমাৰ কৰ্মচাৰীসকলে আজিও সংগ্ৰাম অব্যাহত ৰাখিছে। শিক্ষকসকলে আমাৰ অন্নখনত গুৱাহাটীত ব্ৰতী হৈছে, চচলত আপোনালোকে সকলোৱে জানে। গতিকে সকলো ধৰণৰ সমস্যাৰে আমাৰ সমাজ ভাৰাক্ৰান্ত। গতিকে তেনে সময়ত আমাৰ হাতত বাচি থকা বিকল্প এটা, এইটো হ'ল অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি শক্তিশালী কৰি আমি আহি থাকিব লগা দিনসমূহত যাতে আমাৰ সংগ্ৰাম শক্তিশালী কৰোঁ, তাৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব, কাম কাজ কৰিব লাগিব।